টকা 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 কেৱল টকা। চৰকাৰখনক খালি টকাই লাগে, টকাই লাগে। ইমান টকা কি কৰিব ছাৰ আপোনালোকে? হা? সাধাৰণ জনতাক লুটি ঘুটি খাই কি কৰিব ইমান টকাবিলাক? মাটি এবিঘাৰ নামত 4,400 টকাকে আমি অনলাইন কৰিলো। মাটি দিব 1 বিঘাকে, পাট্টা মাটি 4,400 টকা অনলাইন কৰিলো। যেতিয়া সিহঁতৰ পৰা মানুহ পঠালে ফটো কৰিবলৈ মাটিৰ কাৰণে, সেই মাটিবিলাকৰ কাৰণে যিবিলাক ফটো উঠাব আহিলে তাত দিলো 1,000 টকাকে। আৰু যিবিলাক দাগ নাম্বাৰ কাটা কাটি বিৰাট সকলোৰে দাগ নাম্বাৰ একেলগে আছিলে, এতিয়া ব্লেক হৈ গেল। মানুহবিলাক দাগ নাম্বাৰ কাটিবলগীয়া হলে 7-8 হাজাৰ টকা ভৰিব লগা হৈছে, তাকো দিছো, কিন্তু কাম এটাও নহয়। টকা দিয়াটো ডাঙৰ কথা নহয় ছাৰ, কামবিলাক সম্পূৰ্ণ হোৱাটোহে ডাঙৰ কথা। কিনো কম আপোনালোকক আৰু, আমি সকলোৱে ভুক্তভোগী। আমাৰ সাধাৰণ জনতাক বুৰ্বক বনাই সিহঁতে একদম লুটি খুটি খাই আছে। 4,400 টকা অনলাইন কৰোঁতে লাগিছে আমাক। আৰু বাদ বাকী বাদে দিয়ক, গাড়ী ভাড়া অহা যোৱা এইবিলাক মই বাদেই দিছো, সকলোৱে বাদ দিব লাগিব সেইবিলাক, কাৰণ সকলোৰে খৰচা হৈছে দেই, হয়নে? আৰু এদিনতেতো কাম নহব, চৰকাৰৰ কাম আপোনালোকে নিশ্চয় জানে। এদিনতে কাম হৈছে নেকি কেতিয়াবা আপোনালোকৰ? চৰকাৰে যিমান কাম কৰিব যাওক না আপোনালোকে, একদিনত কেতিয়াও নহয়, যাই থাকিব বাৰে বাৰে 5-6 বাৰ নাযায়লৈকে আপোনালোকৰ চৰকাৰৰ যিকোনো কাগজ ডকুমেণ্ট যিকোনো যি হওক একদিনতে কেতিয়াও হৈ নাহে। সাধাৰণ এখন বেংকৰ পাছবুক বনাব গেলে আপোনালোকৰ একদিনত নহয়, কিমান কি ডকুমেণ্টছ লাগিব, কি লাগিব, তাতে কৰ্মচাৰী নহব কেতিয়াবা। হা? আৰু গাড়ীখনত বহি বহি এটা কথা মনত পৰিলে, আমি সাধাৰণ মানুহ মানে সকলোৱে গাড়ী যিমানে কিনিছে সকলোৰে আপোনালোকে ৰোড টেক্স লৈছে, ঠিক আছে? ঠিক আছে, সকলোৰে ৰোড টেক্স লৈছে আপোনালোকে। তাৰ পাছতো ৰোড টেক্স লোৱাৰ পাছতো আৰু টোল টেক্সটো কিহৰ জৰুৰী আপোনালোকক? হা? ৰোড টেক্সটো আপোনালোকে লৈয়ে আছে সকলোৰে পৰা, যিমান গাড়ী আছে সকলোৰে ৰোড টেক্স লৈছে। এই ৰোড টেক্সৰে ৰোডবিলাক বনিব লাগে, কিন্তু টোল টেক্সটো ক'ৰ পৰা আহিলে? কিহৰ কাৰণত আমাক টোল টেক্স দিব লগা হ'ল? হয়তো ৰোড টেক্স বাদ দিয়ক, নহলে টোল টেক্স বাদ দিয়ক আপোনালোকে। হা? ৰোড টেক্স সকলোৱে দি আছে, গাড়ীৰ ৰোডৰ বাবে, ৰাস্তাৰ কাৰণে আপোনালোকে ৰোড টেক্স বনাই লৈছে আগতে, তেতিয়াহ'লে টোল টেক্সটো কিয় দৰকাৰ আপোনালোকক? সেইবোৰহে আমি বুজি পোৱা নাই। ডাবুল ডাবুল টকা লৈ আছে, টোল টেক্স, ৰোড টেক্স, আৰু যদি ফাষ্ট টেগ নাথাকে ডাবুল। ইটাৰ কি চিষ্টেম? ফাষ্ট টেগ চিষ্টেম। হা? আমাক মানে একদম পুৰা বুৰ্বক বনাই আছে অসম চৰকাৰখনে, বা অসম চৰকাৰখনে, ভাৰত চৰকাৰখনে পুৰা বুৰ্বক বনাই নিজৰ পকেটত কি কি কৰি আছে, কি কৰা নাই, টকা পইচাৰ যিমান যি আৰু এতিয়া বোলে লাগে সকলোকে বাৰ্থ চাৰ্টিফিকেট। কেইদিন পাছত আপোনালোকে কৰিব কি? ডেথ চাৰ্টিফিকেটো বনাই লওক, সেইটো দৰকাৰ হ'ব নমৰাৰ আগতে, যিমানখিনি ডকুমেণ্টছ বনাই আছে আপোনালোকে, হয়নে?